নমস্কাৰ পুনৰবাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা অসমীয়া থলুৱা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ঔটেঙাৰে ৰন্ধা মাছৰ আঞ্জা। এই আঞ্জাখন টেঙা খাই ভাল পোৱা প্ৰায় প্ৰত্যেকজন অসমীয়াৰে প্ৰিয় নহয়নে বাৰু? বিশেষকৈ গৰমৰ দিনত এই আঞ্জাখন খাব ভাল লাগে। তেনেহ'লে আহক আজি ৰেচিপিটো আৰম্ভ কৰোঁ। এই আঞ্জাখন বনাবৰ কাৰণে লৈছোঁ এটা ঔটেঙা, পিঁয়াজ, কেঁচা জলকীয়া, আলু, নিমখ, হালধি, ক'লা সৰিয়হ, পাঁচফোৰণ, মাছ আৰু লগতে 2 চামুচ চাউল তিয়াই লৈছোঁ মই। এতিয়া মই আগতে ঔটেঙা আৰু আলুখিনি বইল কৰি ল'ম এটা কুকাৰত, আৰু মই ইয়াতে 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। লগতে আপোনালোকে যিমানখিনি আপোনালোকক প্ৰয়োজন হয় প্ৰয়োজন অনুসৰি আপোনালোকে পানী ল'ব পাৰিব। এতিয়া মই চাউলখিনি পিহি ল'ম। এতিয়া মোৰ হৈ গৈছে চাউলখিনি পিহা। 3টা চিটি মাৰাৰ পিছত মই গেছটো বন্ধ কৰি দিম। এতিয়া 3টা চিটি মাৰিলে গেছটো বন্ধ কৰিম। এতিয়া আমাৰ কুকাৰ ঠাণ্ডা হৈ গৈছে। মই এতিয়া ঔটেঙা আৰু আলুখিনি বেলেগকৈ ওলুৱাই ৰাখি পানীখিনি আলাগকৈ থৈ দিম। পানী পেলাই নিদিওঁ, পানীখিনি আমাৰ পিছত দৰকাৰ হ'ব। পানী ৰাখি থৈ দিম। পিনে কেৰাহী গৰম হৈ গৈছে। এতিয়া মই প্ৰয়োজন অনুসৰি মই তেল দিছোঁ। এতিয়া মই পাঁচফোৰণখিনি দি লৈছোঁ আগতে, আৰু লগতে ইয়াতে মই সৰিয়হখিনিও দি দিছোঁ। আৰু এতিয়া কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনিও দি দিছোঁ একেলগে। এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব আগতে। পিঁয়াজ জলকীয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া ওলাই থোৱা আলু আৰু ঔটেঙাখিনি দি দিছোঁ। এতিয়া এইখিনি আগতে ভালকৈ ভাজি ল'ম মই। এতিয়া মই নিমখ আৰু হালধিখিনি দি আকৌ অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। মই এতিয়া ইয়াতে পানী দিম। আলু আৰু ঔটেঙা বইল কৰা পানীখিনি দিছোঁ, মই পেলাই দিয়া নাই, সেইখিনি এতিয়া ইয়াত প্ৰয়োজন হৈ গৈছে। এতিয়া ভালকৈ উতলিছে। এতিয়া ইয়াতে মই পিহি ৰখা চাউলখিনি দিম আৰু অকণমান উতলিব দিম। তাৰপিছত মই ইয়াতে মাছখিনি পেলাই দিম উতলাৰ পিছত। এতিয়া মই মাছখিনি দিছোঁ আৰু 10-15 মিনিট হোৱাৰ পিছত মই গেছটো বন্ধ কৰি দিম। আমাৰ মাছ ঔটেঙা আলুৰ জোল হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। এনেকৈ জোল টাইপতে ৰাখিম, কাৰণ এনেকৈ জোল খাই বহুত ভাল লাগে টেঙা টেঙা কৰি। এয়া ঔটেঙাৰে ৰন্ধা মাছৰ আঞ্জা খাবৰ বাবে ৰেডি হৈ গৈছে। যিসকলে এই আঞ্জাখন খাই পাইছে তেওঁলোকেতো জানে ইয়াৰ সোৱাদ কিমান, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাবচোন, খুবেই ভাল পাব। অ'কে, আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।